19জন মানুহৰ মৃত্যু হোৱাৰ পাছত চৰকাৰ পলায়ন কৰে, চৰকাৰে পদত্যাগ কৰে, চৰকাৰ ডুবাইলৈ পলায়ন কৰিব বিচাৰে। আপুনি হয়তো ভিডিঅ'বোৰ দেখা পাইছে বা দেখিছে নেপালত যিবোৰ আন্দোলন চলি আছে। বিশেষকৈ আমি শুনি পাইছোঁ যে ছ'চিয়েল মিডিয়া বন্ধ কৰাৰ কাৰণে এইটো আন্দোলন চলি আছে। প্ৰায় 26টা ছ'চিয়েল প্লেটফৰ্ম বন্ধ কৰি দিছিলে। আপুনি হয়তো জানি শক খাব, ছ'চিয়েল মিডিয়া বন্ধ হোৱাৰ কাৰণে হোৱা নাই। এইটো আন্দোলনৰ মূল কাৰণ হৈছে অৰ্থনৈতিক সামাজিক বন্ধ কৰি দিছিলে, যাতে এইটোৰ কাৰণে চৰকাৰে বন্ধ কৰিছিলে যাতে চৰকাৰৰ যিবোৰ কুকৰ্ম সেইবোৰ যাতে ছ'চিয়েল মিডিয়াত বাহিৰ হৈ নাযায়, ভাইৰেল হৈ নাযায়, বেলেগ দেশে চাব নোৱাৰে। সেইটোৰ কাৰণে ফেচবুক, ইনষ্টাগ্ৰামৰ পৰা লৈ টুইটাৰৰ পৰা লৈ সকলো বেন কৰি দিছিলে, বন্ধ কৰি দিছিলে। কিন্তু আচলতে সমস্যাটো কি? সমস্যাটো হৈছে অৰ্থনৈতিক, সামাজিক, শিক্ষা ব্যৱস্থা সেইবোৰ লৈ আন্দোলন। এইটো আন্দোলন আজিৰ পৰা নহয়, বহুত আগৰ পৰা চলি আছে। আপুনি কিছুমান ভিডিঅ' হয়তো দেখা পাইছে, শ্বুট আউট কৰা, গুলি কৰা, সৰু ল'ৰা ছোৱালীক মাৰি পেলোৱা। হয়তো এনেকুৱা খবৰ পাই আছোঁ, শুনি আছোঁ, পুলিচ ঘৰত গৈ গৈ এটা এটাকৈ শ্বুট কৰি আছে, হেডশ্বট মাৰি আছে। যেনেকৈ পাবজিত মাৰে তেনেকৈ হেডশ্বট মাৰি আছে। কিন্তু এতিয়া সুখবৰটো হৈছে চৰকাৰ পদত্যাগ কৰিলে, ভাল খবৰ এইটো। আৰু নেপালৰ পৰা আমাৰ শিকিব লাগে আন্দোলন কেনেকৈ কৰিব লাগে। ধন্যবাদ ভিডিঅ'টো দেখাৰ কাৰণে।